ফাৰ্ষ্ট অফ অল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। এয়া আমি দৌৰিবলৈ আহি আছোঁ। লগতে স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ আপোনালোকক। তাৰপাছতে আমি দৌৰিবলৈ আহি আছোঁ। এয়া কেইটামান আগত গ'ল, কেইটামান এইকেইটা হাই কৈ দিয়া। কি হৈছে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আপছ এণ্ড ডাউনছ লাইফত থাকেই, বেয়া হ'লেও কোনো কথা নাই, হয় নাই? আৰু এই তেনেকৈয়ে লাইফটো চলি যাব লাগিব। এয়া আমি গৈ আছোঁ ফিল্ডলৈ। এয়া চাওক আমাৰ ভগা ভগা ৰাস্তাটো চাই যাওক। ঐ চিংৰা হেৰিলৈ গ'ল, কাৰ্বি আংলং গৈছে। অঁ কাৰ্বি আংলং গৈছে নেকি সি? ঠিক আছে বাৰু, গৈ ফিল্ডত আপোনালোকক দেখাই আছোঁ ভিডিঅ'। চাওক গাইছ, আমি আহি আছোঁ একা বেকা ৰাস্তাই। আমি প্ৰায় ফিল্ড পাব হ'ল। এয়া আমাৰ ভিউটো চাওক, এইফালে নদী, নিশ্চয় মৰাসুতি এখন বিল হৈ গ'ল। এইখন গোটেই মেটেকাই ভৰি আছে দেখিছে। আৰু এইখন আছে প্লাছ আমাৰ এইখন ব্ৰহ্মপুত্ৰৰ লগত এটা সময়ত লিংক আছিলে, কিন্তু বৰ্তমান লিংকটো নাইকিয়া হৈ গ'ল। এতিয়া এইখন মৰাসুতিত পৰিণত হৈ গ'ল। স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিলে বহুত বহুত। 15 আগষ্টত স্বাধীনতা দিৱস। ফ্লেগ এখন লাগিছিলে আহি দিব। ফ্লেগখন মানে কি হয়, আমাৰ হৃদয়ত আছে ন, সেইটোৱে হৈ যাব। ব্ৰত কৰোঁ, সেইটো কাৰণে মই নদৌৰিলোঁ বাৰু। মই এনেই 4-5 পাকমান দৌৰিব পাৰোঁ, বেছি দৌৰিব নোৱাৰোঁ বাৰু। এই 200 মিটাৰ ট্ৰেকটোত প্ৰায় 8 পাক, আগতে 16 পাক 18 পাকলৈকে গৈছিলে। বৰ্তমান বহুত দিন বাঘৰ ভয়ত দৌৰা নাই, তাৰপিছতে সেইটো কাৰণে মই একেবাৰে নোৱাৰাই হৈ গ'লোঁ। কালি আহি পেলাই দৌৰিলোঁ। কালি তাৰপিছতে বিশেষ দৌৰিব নোৱাৰিলোঁ, 5 পাক দৌৰিলোঁ। তাৰপিছতে মোৰ এই বেকত নদীখন দেখিছে ন, এই নদীখন আছিলে ব্ৰহ্মপুত্ৰ এখন এৰাসুতি, মৰাসুতি। এখন ব্ৰহ্মপুত্ৰ নদীয়ে এৰি থৈ গ'ল। আচলতে কি হয়, নদীখন যেতিয়া মূল নদীখনৰ বা মেইন নদীখনৰ যদি সংযোগটো বিচ্ছিন্ন হৈ যায়, দেখিছে কেনেকুৱা অৱস্থা হৈ গৈছে, গোটেইখন মেটেকা চেটেকা এনেকৈ হৈ গৈছে। মেটেকা চেটেকা হৈ যায় আৰু হেৰি হয়, এই নদীখনৰ লগত আমাৰ মানে কি হয়, মোৰ বহুত বেছি এটা আত্মিক সম্পৰ্ক আছিলে। সৰুতেতো এই নদীখনৰ লগতে বহুত টাইম স্পেণ্ড কৰিছোঁ। কিন্তু এতিয়া কি হ'ল, এই নদীখন মেইন নদীখনৰ সৈতে যেতিয়া সংযোগটো বিচ্ছিন্ন হৈ গ'ল, গোটেই মেটেকা চেটেকা গোটেইখন ভৰি গ'ল। আৰু এইটো কথা আমাৰ মানুহৰ লাইফৰ ক্ষেত্ৰতো কথা। যেতিয়া কি হয়, মানুহৰ জীৱনটো স্থবিৰ হৈ গুচি যায়, তেতিয়া কি হয়, মানুহে গোটেই হতাশা নিৰাশা এইবিলাক চবেই আৱৰি ধৰে। সেইটো কাৰণে মানুহে কাছৰ নিচিনাকৈ হ'লেও অকণমানকৈ লাহে লাহে হ'লেও গৈ থাকিব লাগে। আমাৰো লাইফটোত তেনেকৈ কি হয়, কেতিয়াবা এটা পইণ্ট আহি যায়, কেতিয়াবা ৰখি যাবলগীয়া হয়। কিন্তু ৰখি দিলে কি হয়, মানুহৰ আৰু এটা কথা, আপোনালোকে যিবিলাকে মানুহৰ মনটো হয়তো বেয়া লাগি থাকিলে কি কৰিব লাগে, ফিজিকেল কিছুমান এক্টিভিটি কৰিব লাগে। মানে এই যেতিয়া কি হয়, মানুহৰ মনটো বেয়া লাগি থাকে, শৰীৰ আৰু মন দুয়োটাৰ মাজত সম্পৰ্কটো নিবিড়। যদি আপোনাৰ শৰীৰটো বেয়া হয়, তেতিয়া মনটোও বেয়া লাগিব। আকৌ যদি মনটো বেয়া হয়, তেতিয়া শৰীৰটোও বেয়া হ'ব। এতিয়া কি হয়, সেইটো কাৰণে আপুনি ফিজিকেল এক্টিভিটি দুই এটা কৰি থাকিলে মানুহৰ মনটো ভাল লাগি থাকিব। সেইটো কাৰণে মাজে মাজে কি হয়, ফিজিকেল কিছুমান এক্টিভিটি কৰি থাকিব লাগে। লাগিলে য'ত খোজ কঢ়াই হওক, দৌৰাই হওক। আপুনি পাৰিলে এনেকুৱা স্কিপিং ৰ'প এডাল ল'ব পাৰে ঘৰত। এই স্কিপিং ৰ'পডালে কি কৰে, মোক বহুত সহায় কৰিছিলে এটা সময়ত। যেতিয়া মানে মন চন বেয়া লাগি থাকে, মই কি কৰোঁ, স্কিপিং ৰ'পডাল ইউজ কৰি পেলাই জঁপিয়াই দিলে কি হয়, মানুহৰ মনটো বহুত বেছি মানে ভাল লাগে। চ' সেইটো কাৰণে সৰু এটা টিপ দি থ'লোঁ, আপোনালোকৰ যদি মন চন বেয়া লাগি থাকে, স্কিপিং ৰ'প এডাল কিনি ল'ব। সেইডালে মাজে মাজে জঁপিয়াব ঘৰত। কিনো আৰু এইটো কথা, জঁপিয়ালে আপোনালোকৰ মনটোও হয়তো বহুত মানে ভাল লাগিব। আজি ফিল্ডত মানুহে নাই। এই আই ডিজিজটো হৈছে যে, ডিজিজটো হোৱাৰ কাৰণে বহুত মানুহ মানে ফিল্ডলৈ অহা নাই ল'ৰা। আমাৰ গাঁৱৰ ল'ৰাকেইটা আহিলে আৰু কনকবাৰী এনেকৈ ওচৰ পাজত গাঁৱৰ প্ৰায়বিলাক 5-6খনমান গাঁৱৰে ইয়াত ল'ৰা গোট খায়। কিন্তু আজি প্ৰায় ল'ৰা ছোৱালী নাই। যিকেইটা আহিছে এইকেইটাই দৌৰি আছে। 13 পাক। তই কেইপাক দৌৰিলি? 9 পাক। তই কেইপাক দৌৰিলি? 7 পাক। কেলৈ ইমান কম দৌৰিছ? কামাণ্ডো দিবি বুলি খালে বহুত দিন অহা নাই ন। তই কেইপাক দৌৰিলি? 8 কেইপাক দৌৰিলি? চপাক দৌৰিবলৈ এনেকৈ বহিলে কেনেকৈ হ'ব? মজা 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 মজা
ৰ'দটো পৰিছে নেকি ক'লা পিছে ক'লা পিছে এই বিদ্যুৎ ধুনীয়া আহিছে একেটা হেৰিতে পৰিছে চব ফিল্ডত হেৰি হৈ গ'ল মানে টেনাৰ বুলি গ'ল দেখিছে গাইছ সিহঁতি বিতুপন এয়া এজন ব্ৰিক কম সিহঁতি 19 পাক এই লেপটপ মাৰিলে 200 মিটাৰ ট্ৰেক 19 পাক মানে প্ৰায় কিমান হ'ল 4 কিলোমিটাৰ চাচৈ মাৰিলে ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৈ দিওঁ নে হেল্ল' গাইছ মোৰ ভিডিওটো আজি ফাৰ্ষ্ট ব্লগ হয় আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব দেই আৰু এইফালে চাওক কমেণ্টো কৰি দিব দেই এইফালে জয় হিন্দ অ'কে ব্লগটো আমি ইমানতে সমাপ্ত হ'ব কেনেকুৱা পালে ক'ব আৰু কমেণ্ট কৰিব এনেকুৱা গাঁৱলীয়া জীৱন আৰু এনেকৈ চলি আছোঁ ন এনেকৈ দিনবোৰ পাৰ হৈ আছে এইফালে ৰাতিপুৱা দৌৰিবলৈ আহিছোঁ দিনটো লাইটটো গ'লেহে জ্বলে হয় তেনেকুৱাই হৈছে বাৰু লাইটটো ঠিক আছে হ'ব বাই বাই আজিলৈ